আয়োজক Durand Cup ফুটবল টুৰ্ণামেণ্টৰ লগত সংগতি ৰাখি কোকৰাঝাৰ সাই ষ্টেডিয়ামত পাৰ্মানেণ্টলি নিৰ্মাণ কৰা আমাৰ এটা গ্যালাৰী আজি আমি উদ্ঘাটন কৰিছোঁ। ইয়াত মোৰ লগত আছে আমাৰ মেজৰ জেনেৰেল মুৰ্গেছন সাহাব, তেখেত জিঅ'চি হয়, আমাৰ EM সকল আছে। আমি সকলো মিলি আজি এটা শুভ কাম কৰিলোঁ যে কোকৰাঝাৰত বহুত অভাৱ হৈ আছিলে। আমি যোৱা 2-3টা নেশ্যনেল লেভেলৰ ইয়াত টুৰ্ণামেণ্ট পাতিছোঁ, কিন্তু ইয়াত গ্যালাৰী এটা ইয়াত নাছিলে। তো এই গ্যালাৰীটো প্ৰায় এমাহৰ ভিতৰত সাজি ওলোৱা হৈছে আৰু ইয়াত প্ৰায় 10,000তকৈ অধিক লোক ইয়াত বহি পেলাই একেলগে খেল চাব পাৰিব। আৰু সেইকাৰণে আজি আমি খুব আনন্দিত কি কোকৰাঝাৰত লাহে লাহেকৈ আমাৰ যিটো আছে ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি হৈ আছে, আগবাঢ়ি আছে। আৰু যোৱা বছৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈ গৈছিলে আৰু এটা ষ্টেডিয়াম হ'ব। ইয়াৰ ডিজাইনটো প্ৰায় কমপ্লিট হৈ গ'ল। ইয়াৰো কম দিনৰ ভিতৰতে হয়তো নিৰ্মাণৰ কাম আৰম্ভ হ'ব। 5 তাৰিখত আমাৰ হ'বলগীয়া যি ইনাগুৰেল মেটছ, ইয়াত উদ্ঘাটন কৰিবলৈ আমাৰ ভাৰতৰ ৰক্ষা মন্ত্ৰী ৰাজনাথজী আহি আছে, অসমৰ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে, আৰু চিফ অফ দ্য ডিফেন্স ষ্টাফ ইয়াত আহি আছে, আৰু বহুত ডিগনিটেৰিজ মিনিষ্টাৰ্ছ ইয়াত আহিব। এইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন যে এটা সময়ত য'ত মানুহবিলাকে ভাবিবই পৰা নাছিলে, ইয়াত মানে তেনেকুৱা এটা পৰিৱেশ পোৱা নাছিলে। আজি শান্তি অহাৰ লগে লগে সুন্দৰ এটা পৰিৱেশ হ'ল। আজি কোকৰাঝাৰ এই সাই ষ্টেডিয়ামৰ ফুটবল যিটো গ্ৰাউণ্ডটো চাই পেলাই এনেকুৱা লাগে যে আমি কোকৰাঝাৰত নাই, বেলেগতহে আছোঁ। চ' এই পৰিৱেশটো এটা নতুন এটা পৰিৱেশ আহি গ'ল, আৰু ইয়াৰ কাৰণে মই বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাওঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। তেখেতসকলৰ কাৰণে বড়োলেণ্ডত শান্তি স্থাপন কৰিব পাৰিলে, আৰু আমাৰ সংগ্ৰামী সত্তা যি লিডাৰশ্বিপে এটা সময়ত অনুভৱ কৰিলে যে বড়োলেণ্ডত শান্তি আহিলে আমি আগবাঢ়ি যাব পাৰিম, এইটো বাস্তৱত ৰূপায়ণ হ'ল বুলি মই আজি ক'ব বিচাৰোঁ। এনাই 2000 যিটো আছে আমাৰ পশ্চিমৰ গ্যালাৰীত ইতিমধ্যে আহিব, কাৰণ কিন্তু সিদিনা VIP আহিব কাৰণে অলপ 2000ৰ কমি যাব পাৰে, কিন্তু বাকীখিনি গ্যালাৰীত মোৰ দেন 10,000 কেপাচিটি আছে। গতিকে আমি প্ৰায় 12,000 পৰা 14,000 মানুহ ইয়াত এক্সপেক্ট কৰিছোঁ। আৰু এতিয়াহে মেজৰ জেনেৰেল চাহাবৰ লগত কথা পাতি ঠিক কৰিছোঁ যে আমি গ্ৰাউণ্ডৰো কোণাত চেয়াৰ বহাই পেলাই মানুহ বহিবৰ কাৰণে কিছুমান এৰেঞ্জমেণ্ট কৰিম। জেগাটো নোখোলাব স্যাৰ, হাজাৰ মানুহ না, এইকাৰণে আমি আৰু অলপ বাঢ়াই আছোঁ যে কেনেকৈ মানুহ আৰু বেছি বহাব পাৰে। ইয়াৰ কাৰণে আৰু অলপ আমি পলিচিটো চেঞ্জ কৰি আছোঁ, যাতে মোৰ মানুহ আমি ইয়াতে স্পেচ দিব পাৰোঁ, মানুহ আনিব পাৰোঁ। প্ৰথম দিনাৰ টিকেটটো ফ্ৰী কৰি দিয়া হৈছে, সেইকাৰণে মানুহ আহিব পাৰিব, কিন্তু কথা হ'ল বহিবলৈ কেপাচিটি নহ'ব, সেইকাৰণে আমি চিন্তিত আছোঁ। কিন্তু প্ৰথম দিনাৰ টিকেটটো ফ্ৰী কৰা হৈছে, টিকেটটো দিব, কেপাচিটিটো ৰাখিবৰ কাৰণে আমাৰ যিমান কেপাচিটি ইমান টিকেট দিব, কিন্তু টিকেটৰ পইচা লোৱা নহ'ব। এইটো ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা এইটো ফ্ৰী কৰি দিয়া হৈছে। টিকেটটো আমাৰ স্পৰ্টছ যিবিলাক ডিষ্ট্ৰিক্ট কমিটিবিলাকক দিয়াৰ কাৰণে চিন্তা কৰা হৈছে। হয়তো 2-3 ঘণ্টাৰ পিছতে আমাৰ যিটো ডিপাৰ্টমেণ্ট আছে, স্পৰ্টছ ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈ পেলাই এইটো ব্যৱস্থাটো কৰিব। 5 তাৰিখত কাৰ্যসূচী কি থাকিব? 5 তাৰিখে ৰক্ষা মন্ত্ৰীজী অহাৰ পিছত আমাৰ ইনাগুৰেল ফাংচন আৰম্ভ হ'ব। ইয়াত কিছুমান কালচাৰেল প্ৰগ্ৰাম হ'ব। কালচাৰেল প্ৰগ্ৰামৰ পিছতে আমাৰ আৰ্মিৰ কিছুমান নিজা কিছুমান প্ৰগ্ৰাম আছে। ইয়াত চুকৈ উৰিব, হেলিকপ্টাৰ উৰিব, তেনেকুৱা কিছুমান প্ৰগ্ৰাম ৰাখিছে। ইয়াৰ পিছতে আমাৰ ৰাজস্থান ৰয়েল আৰু বড়োলেণ্ড FCৰ লগত প্ৰথম মেটচটো ইয়াত আৰম্ভ হ'ব। শিলাদিত্যদেৱে যোৱাকালি এটা কথা কৈছে কোকৰাঝাৰত আহি পেলাই, ইয়াৰ আগতে আপুনি অলপ জানি লওক, পলিটিকেলটো মই বেলেগ ছাইডত ক'ম। साहब ने बात कर लेना। कोकराझार प्रमोद जी के लीडरशिप के नीचे